নমস্কাৰ, বৰ্ণালী ক্ৰিয়েটিভিটিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ ইডলিৰ ৰেচিপি আৰু তাৰ বাবে লৈছোঁ মই ভাত খোৱা চাউলৰ পিঠাগুড়ি 2 কাপ, এচামুচ লৈছোঁ বেকিং পাউডাৰ আৰু 3 চামুচ লৈছোঁ পাউডাৰ গাখীৰ। আপোনালোকে নাৰিকল থাকিলে নাৰিকলো ল'ব পাৰে। আৰু লৈছোঁ অন্নপূৰ্ণা ঘিউ 2 চামুচ। আৰু গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু এতিয়া সৰু মেজাৰমেণ্ট কাপটোৰে 1.5 কাপ দিছোঁ চেনি আৰু মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে দিছোঁ অকণমান নিমখ আৰু এতিয়া দিছোঁ আমুল তাজা গাখীৰ। আমুল তাজা গাখীৰ একাপতকৈ অলপ মোৰ বেছি লাগিছে, আপোনালোকে নিজৰ আন্দাজমতে দিব। বেটাৰটো ইমান ডাঠো হ'ব নালাগে, পাতলো হ'ব নালাগে। এতিয়া মোৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু এতিয়া মই 5 মিনিট সময় বেটাৰখিনি থৈ দিম। আৰু পানী গৰম হোৱালৈকে মই ষ্টেণ্ডটোত এতিয়া তেল সানি ল'ম। আৰু চেৰি 3টা কাটি ল'ম ওপৰত দিবৰ কাৰণে, তেতিয়া অকণমান দেখিবলৈ ইডলিকেইটা ভাল লাগে। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে মোৰ এইটো ইউটিউবত প্ৰথম ভিডিঅ', সেইকাৰণে কথাবিলাক অকণমান লাগিও গৈছে। আপোনালোকে সকলোৱে যেন মৰম দিয়ে। আৰু ইডলিটো আজিকালি সকলোৱে বনাব জানে, যিসকলে নাজানে তেওঁলোকে সহজে বনাব পাৰিব। এতিয়া মই বেটাৰখিনি আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই এটা এটাকৈ চবতে দি যাম বেটাৰখিনি। এয়া মই গোটেইকেইটা বাটিতে দি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব।
এতিয়া মই ষ্টেণ্ডটো গৰম হৈ থকা পানীত বহাই দিম আৰু 7 মিনিটমান সময় ৰাখি থ'ম। এয়া চাওক, মোৰ ইডলি ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহোঁ।